নমস্কাৰ সকলোকে আমি বহু দিনৰ পিছত আমাৰ যদি চিনাকি কাৰোবাক লগ পাওঁ তেতিয়াহলে কি চকুত পৰে বাৰু দুটা বস্তু আমাৰ চকুত পুতুককে পৰে হেতু হৈছে তেওঁ কিমান শকত হৈছে বা ক্ষীণ হৈছে বা একে আছে নেকি আৰু তেওঁ ছালখনৰ উজ্জ্বলতা আগৰ দৰে আছে কমিছে নে বেছি হৈছে এইটো কথা আমাৰ কিন্তু খুব জলদি চকুত পৰে আৰু বহুত কমেন্টটো আছে যে বা ঠাণ্ডাৰ দিন আহিছে বিশেষকৈ ঠাণ্ডাৰ দিনৰ কাৰণে হাত আৰু ভৰিৰ ছালবোৰ শুকান নহবৰ কাৰণে কোমল হৈ থাকিবৰ কাৰণে ঘৰুৱাভাৱে কি পৰিচৰ্যা কৰিব পাৰি গতিকে মই ক'বলৈ গৈছো যে সৰ্বপ্ৰথমে আপোনালোকে যিকোনো এটা পাত্ৰত অলপমান শ্যাম্পু দি ল'ব যিকোনো শ্যাম্পু হ'লেই হৈছে আৰু তাত আপোনালোকে ফাৰ্মাসীত পাব হাইড্ৰোজেন পেৰক্সাইড এইটো হৈছে হাইড্ৰোজেন পেৰক্সাইড ইয়াৰ 2 কাপ দি সৰ্বপ্ৰথমে আপুনি আঙুলিবোৰ এনেকৈ তাত জুবুৰিয়াই ৰাখিব 10 মিনিট মানৰ কাৰণে তাৰ পিছত ব্ৰাছ আপোনালোকে যদি আজিকালি হাত আৰু ভৰি সাফা কৰা ব্ৰাছ পায় তেনেকুৱাও ল'ব পাৰে নহলে এডাল দাঁত ঘহা ব্ৰাছ ধুনীয়াকৈ লৈ পেলাই ইয়াৰ সাইডবোৰ ধুনীয়াকৈ সাফা কৰি দিব তাৰ পিছত আপোনালোকে অলপমান কফি পাউডাৰ আৰু অলপমান চেনিৰ গুড়া ল'ব পাৰে যদি কফি পাউডাৰ নাথাকে তেতিয়াহলে আপোনালোকে সুজি ল'ব পাৰে নহলে চাউলৰ গুড়া ল'ব পাৰে লৈ পেলাই ধুনীয়াকৈ গোটেই হাত আৰু ভৰিত য'ত আপোনালোকে স্ক্ৰাব কৰিব বিচাৰে তাত আপোনালোকে ধুনীয়াকৈ স্ক্ৰাব কৰি ল'ব স্ক্ৰাব কৰি হোৱাৰ পিছত ধুনীয়াকৈ আপোনালোকে হাতখন পৰিষ্কাৰ কাপোৰেৰে মুছি ল'ব তাৰ পিছত আপোনালোকে অলপমান গ্লিচাৰিন আৰু অলপমান নাৰিকল তেল মিক্স কৰি ধুনীয়াকৈ হাতখন ওপৰৰ পৰা তললে এনেকৈ টানি পেলাই মাসাজ কৰি দিব তাৰ পিছত চাব আপোনালোকৰ স্কিনখন কিমান ধুনীয়া গ্লো কৰি আছে এনেকৈ আপোনালোক সকলোৱে কৰিব পাৰিব পুৰুষ মহিলা আৰু হাতখন ঠাণ্ডাৰ দিনত বহুত বেছি সফট হৈ থাকিব কৰি চাব আৰু কেনে পাইছে মোক জনাবলৈ একেবাৰে নাপাহৰিব